আচ্ছা ঠিকনা নাই মানে কিমান দিন থাকা নাথাকা আচ্ছা বেছি ভাল লাগিলে তো থাকি দিবলৈও আছে একেবাৰে কেতিয়া দিবা পাৰ্টিটো মই তেল ডিপু এটা ভাঙিলো নহয় এইদিনা খুনা মাৰি হয় আৰু এনেকুৱা আৰু তাৰপিছত আজি প্লানিং কি আছে প্লানিংটো অলপ চাওঁ এতিয়া আলহী হিচাপে আহিছে এতিয়া নোযোৱা জেগাত অলপ লৈ যাওঁ বুলি ভাবিছোঁ তো হেল্ল' এভৰিৱান দিছ ইজ পাপু ডেইলি ব্লগ মই পুনৰবাৰ উপস্থিত হৈছোঁ আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ তো গাইজ আজি প্ৰায় এসপ্তাহ মানে হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ কিয়নো মানে কিছুমান ঘৰুৱা কাম কাজত জড়িত হৈ আছিলোঁ মই আৰু মানে গাটো বৰ এটা ভাল নাছিল তো সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু কালি ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু মানে বহুত বৰষুণ দি আছিলে এঠাইলৈ গৈছিলোঁ ভিডিঅ' ল'ব নোৱাৰিলোঁ ভালকৈ তো আজি যিয়ে নহওক যেনেকৈ নহওক মানে আজি বৰষুণ দিয়ক যি দিয়ক আজিৰ পৰা ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ তো গাইজ মই আজি গৈ আছোঁ মনোজ ভাইৰ ঘৰলৈকে আৰু কিয় কৈ আছোঁ আপোনালোকক মই তাত গৈ পাই দেখুৱাই আছোঁ একচুৱেলি আচলতে মই মানে মনোজ ভাইৰ ঘৰলৈকে যিহেতু সৌভিক ৰাজ কোৱা আহিছে জোনাইলৈ তো আৰু তাৰ লগত পাখি ৰাজবংশী আৰু কাকু আৰু ৰ'জ সিহঁতো আহিছে আৰু ইহঁতে কোনোবা তো ইহঁতক লগ কৰিবলৈ গৈ আছোঁ মই আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব তো গাইজ ফাইনেলি মই কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ গ'লোঁ মনোজ ভাইৰ ঘৰলৈকে যাবলৈ আপোনালোকে চাই থাকিব এণ্ডলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ তো গাইজ ফাইনেলি মই এতিয়া আহি পালোঁ মনোজ ভাইৰ ঘৰত আৰু মনোজ ভাইৰ ঘৰত আহি প্ৰথমতে আমাৰ বিগ ফেন হয় মই ইয়াৰ সৌভিকক লগ পালোঁ আজি বাস্তৱত লগ পাইছোঁ ভবাই নাছিলোঁ এনেকৈ লগ পাম বুলি বহুত মানে আগৰ পৰা লগ কৰিব মন আছিল ভাইক লগ পাই বহুত ভাল লাগিছে আৰু ভাই কেনেকুৱা লাগিছে জনাই আহি পেলাই কেনেকুৱা লাগিছে মজা লাগিছে আৰু তোমাক লগ কৰি মজা লাগিছে ৰাতিপুৱাৰ পৰা ৰখি আছা মই ৰখি আছো যিহেতু কালি কষ্ট হ'ল অকণমান মানে দেৰিকৈ হোৱা হ'ল বুলি কৈছিলা তুমি এই ৰাতিপুৱা শুইছোঁ কাৰণে দেৰি হ'ল শুই উঠা আৰু আজি কি আছে পানী কি আছে আজি ক'ত যাবা আজি মনোজ ভাই আজি কিবা পানী থকা জেগা এটালৈ বোলে তাত গা চা ধুবও পাওঁ যদি বৰষুণটো নিদিয়ে তেনেকুৱা এটা প্লেনিং আছে আৰু আচ্ছা গোটেইকেইটাই যাবা পাখি যাব এইফালে ৰচো যাব চবেই যাব ন ঠিক আছে এনজয় কৰিবা আৰু আজি আমাৰ তাৰলৈকে যাম এদিন লখিমপুৰলৈকে লখিমপুৰ গ'লে লগ কৰিব যাম লগ কৰিবা তাত গ'লে কস্তুৰী হাই কৈ দিয়া হাই তুমি যাবা নাই আজি নোযোৱা ন কৈছে তুমি কি কৰি আছা এইটো কি হয় এইটো কি হয় আজি য'তে নিয়ে ততে যাম আৰু গমেই নাপাম ক'ত যাওঁ অৰুণাচল যাম বুলি জানো না হয় নেকি আচ্ছা বাকী এয়া মোৰ দাদাৰ লগৰ হৈ আহিছে বহুত বেছি ভাল লাগিছে বহুত দেৰিৰ পৰা ৰখি আছিলে আৰু আগতে আহিম বুলি ভাবি থাকোঁ কিন্তু গাঁৱৰে হয় মানে তেনেকৈ লগ পোৱা হোৱাই নাই আজি প্ৰায় 6 বছৰ 7 বছৰমান পিছত এনেকৈ লগ পাইছোঁ নেকি কথা পাতিছোঁ নেকি দেখি থকা হয় কিন্তু কথা পতা নহয় এতিয়াৰ পৰা পাই থাকিব মাজে মাজে আহি থাকিম কেতিয়াবা ইয়াত আৰু ইয়াকতো দেখিয়ে থাকে আৰু আমাৰ সৌভিকৰ ভিডিঅ'ত ওলাই থাকে প্ৰায় আৰু কেনেকুৱা লাগিছে জোনাই ভাল লাগিছে মজা জেগা অকল মজাই লাগিছে মজা মানে বহুত ধামাকা মজা ক'ব নোৱাৰি মানে এনেকৈ লগ পাই থাকিম আৰু এইফালে বিশ্বজিৎ দাও আহি গ'ল যাব এইফালে অৰুণাচল আজি প্লানিং আছে বোলে গোটেই এই নতুন আলহী ফুৰাই আনিব আজি আৰু এইফালে আছে আমাৰ পাখিক প্ৰথমবাৰ লগ পাইছোঁ তোমাক বহুত ভাল লাগিছে তুমিতো আগতো আহিছা ন আচ্ছা এবাৰ সৌভিকক লৈ আহিলা লগ আচ্ছা আৰু এইফালে আমাৰ মনোজ ভাই আছে মনোজ ভাই আজি ইয়াত জনাৱৰে মানুহ হয় কিন্তু ইমান দিন লগ কৰিম ভাবি লগ হোৱা নাছিলে আৰু আজি প্ৰথম লগ পাইছোঁ বহুত ভাল লাগিছে আৰু মনোজ ভাইৰ ৱাইফ মোৰ গাঁৱৰে হয় মোৰ নিজৰ ভণ্টিৰ ৰিলেটিভ লাগে তো নিজৰ মানুহ হৈও চাওকচোন আজি ইমান দিন লগ কৰা হোৱা নাই হয় আৰু এনেকুৱা আৰু তাৰপিছত আজি প্লানিং কি আছে প্লানিংটো অলপ চাওঁ এতিয়া আলহী হিচাপে আহিছে এতিয়া নোযোৱা জেগাত অলপ লৈ যাওঁ বুলি ভাবিছোঁ ফুৰাব লাগিব ইহঁতক পাহাৰ ফালে অলপ নহ'লেতো মনোজ ভাই নুফুৰালে বুলি ক'ব জনাই লৈ গৈ পেলাই হয়নে নহয় চাই থাকক ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰিব নামটো কি ৰখা হৈছে পাপু ডেইলি ব্লগ চাব অকলে ছাবস্ক্ৰাইব কৰিব ছাপোৰ্ট কৰিব আৰু এনেধৰণে মৰম চিনেবোৰ দিব তেতিয়া আৰু ভিডিঅ'বোৰ বনাই থাকিব আৰু ভালদৰে দাদাই ধন্যবাদ বহুত ভাল লাগিল থেংক ইউ আৰু সৌভিক নতুন গাড়ীটো ল'লা পাৰ্টি কেতিয়া দিবা পাৰ্টিটো মই তেল ডিপু এটা ভাঙিলো নহয় এইদিনা খুনা মাৰি দেখাই দিব পৰা ভাঙি আছে তলত নতুন গাড়ী লৈ ভাঙিও গ'ল আচ্ছা কি হ'ব মানে এতিয়া মানে পাৰ্টিটো নহ'ব নেকি তেনেহ'লে সেই দ্বাৰা এটা লক্ষ্য কৰিব পাৰি পাৰ্টিটো কেঞ্চেল হৈছে बड़ा हरामी हो बेटा
তাতে হৈ গ'ল মানে তাতে হৈ গ'ল তেল ডিপুৱে পাই গ'ল আৰু তেনেহ'লে পাৰ্টিটো নেপাম আৰু বেলেগ নতুন গাড়ী লোৱালৈকে বাট চাব লাগিব নে কি কোৱা বেলেগ গাড়ী আকৌ সেইখনো ভাঙিব চাগে এইফালে আৰু ৰচো এইফালে ৰেডি হৈ গ'ল যাবলৈ আৰু প্ৰথম লগ পাইছোঁ আৰু কেনেকুৱা লাগিছে জনা আহি ভাল লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে বহুত ধুনীয়া ধুনীয়া জেগা আছে মনোজ ভাই ফুৰাইছে নাই ভালকে বহুত ধুনীয়াকে ফুৰাইছে আৰু এতিয়া যামহে ওলাই এইবাৰ ভালে ভণ্টিক মানে প্ৰথম নহয় মোৰ ভণ্টি তোমাৰ বাই হ'ব পাইছো দুবাৰ লগ পাইছা ন আচ্ছা অৰুণাচল যাবা আজি অৰুণাচল আচ্ছা আচ্ছা আৰু কিমান দিন থাকিম বুলি ভাবিছা ইয়াত আৰু কিমান দিন থাকো এতিয়া জানো চবে মিলাই মেলি প্লেনিং বনাম আৰু আচ্ছা ঠিকনা নাই মানে কিমান দিন থাকা নাথাকা আচ্ছা বেছি ভাল লাগিলেতো থাকি দিবলৈও আছে একেবাৰে থাকিয়ে যোৱা ইয়াতে একেবাৰে জনাতে আৰু এইফালে বৰ্মন ভাই আহি গ'ল 5 hours later. তো গাইজ মই এতিয়া ঘৰলৈকে আহি পালোঁ এতিয়া সময় বাজিছে 5:30 বাজিছে আৰু বহুত ভাগৰ লাগিছে আৰু তাৰ পৰা মানে মনোজ ভাইৰ ঘৰৰ পৰা ওলাই মানে আকৌ মানে কাম এটা কৰি আহিবলগীয়া হ'ল মানে ঘৰুৱা কিবা এটা কাম আছিলে মায়ে ফোন কৰিলে তো কামটো কৰি আহিবি বুলি ক'লে তো তাতে বহুত দেৰি হৈ গ'ল বহুত ৰখিবলগীয়া হ'ল কামটোত মানে আৰু বহুত ভাল লাগিছে আজি আৰু যিহেতু মই বহুত আগৰ পৰা লগ কৰিম বুলি ভাবি আছিলোঁ আমাৰ সৌভিকক তো আজি হঠাৎ লগ পাই গ'লোঁ মানে কিবা ছাৰপ্ৰাইজ যেন লাগিলে মানে বহুত ভাল লাগিলে লগ পাই আৰু গাইজ মোৰ অতি সোনকালে মানে 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেছি নালাগে 1K হ'বলৈ হৈ আছে আৰু যদিহে মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ ইমানে ধন্যবাদ